নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আৰু এটা আঞ্জা লৈ আহিছোঁ। নতুন চাই থাকিব মই কেনেকৈ বনাওঁ। পনীৰ, বুটৰ দালি, আলু চিম্পলকৈ বনাম আৰু চাই থাকিব শিকিবলৈ গম পাব। এতিয়া মই তেল দিম। কেৰাহীটো গৰম হৈছে। তেলখিনি গৰম হোৱাৰ পিছত মই পনীৰখিনি অলপ ভাজি ল'ম। তেলখিনি গৰম হ'লে ৰখি আছোঁ। এতিয়া মই এইখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া এইবোৰ হৈ গৈছে, অলপ ৰঙচুৱা হ'ল। মই এতিয়া এইখিনি উলিয়াই ল'ম। এতিয়া মই তেজপাতা দিম। এইটো বহুত ধৰণে বনাব পাৰি, কিন্তু মই সাধাৰণ হিচাপে বনাম, কাৰণ আমাৰ ঘৰত ইমান মছলা জাতীয় বস্তু ইউজ নহয়। তেজপাতা দি মই পিঁয়াজ দিম। আদা নহৰু, আদাটো বিশেষকৈ বাৰু নালাগে। নহৰু জলকীয়া দিব পাৰি, অলপ নিদিলেও একো কথা নাই, চলি যায়। মই বাৰু দিম অলপ। হালধি দিম। নিমখ সোৱাদ অনুসাৰে দিম। বুটৰ দালি, আলু কুকাৰত বইল কৰি ল'ব পাৰি, নকৰিলেও এনেকৈ হৈ যায় কেতিয়াবা। আমি প্ৰায় এতিয়া কুকাৰ নথকা মানুহে কি কৰিব, এনেকৈতো চলি যাব। এনেকৈ বাৰু সিজাই ল'লে অকণ সময় ল'ব, হ'লেও এনেকৈ সিজি যায়। এতিয়া মই বইল কৰি থৈছিলোঁ অৱশ্যে কুকাৰত, আলু আকৌ বুটৰ দালি দি দিছোঁ। ইয়াত বিলাহীও দিব পাৰি, কিছুমানে দি খাব বিচাৰিলে দিব পাৰে। আমি এতিয়া বিলাহী নিদিওঁ, নৰ্মেল হিচাপে বনাইছোঁ। মা বেমাৰ হৈ আছে, যিকোনো বস্তু খাব নোৱাৰে, সেইটো কাৰণে চিম্পলকৈ বনাইছোঁ। এতিয়া এইখিনি মই পানী দিম। সিজি আছে বস্তুটো, কিন্তু অলপ মিক্স হৈ যোৱালৈকে অলপ। এতিয়া এইখিনি মই পানী দিম। সিজি আছে বস্তুটো, কিন্তু অলপ মিক্স হৈ যোৱালৈকে অলপ উতলাম। উতলাৰ পিছত মই পনীৰখিনি দি দিম। কিছুমানে আকৌ পনীৰখিনি প্ৰথমে দি লয়, তাৰপিছত বুটৰ দালি আৰু আলুখিনি বা যি নিদিয়ক সেইবিলাক দি লয়, কিন্তু মই বুটৰ দালি আৰু আলুখিনি প্ৰথমতে উতলিব দিম, তাৰপিছতহে মই পনীৰখিনি দিম। চাই থাকক কি হয় শেষলৈ। এতিয়া মই পনীৰখিনি দি দিম। ইয়াত সুন্দৰকৈ উতলি আছে, এই পনীৰখিনি দি দিম। পনীৰখিনি দি গোটেই তৰকাৰীখনৰ লগত মিক্স হ'ব দিম। তাৰপিছত দেখাই আছোঁ কেনেকুৱা হয়। যদি সময় হয় খায়ো দেখুৱাই দিম, যদি নহয় বাৰু এনেকৈ ফটো মাৰি দেখুৱাই দিম আৰু। এয়া হৈ গৈছে পনীৰ, বুটৰ দালি, আলু। এয়া আটা মাৰি থৈছোঁ। পুৰি বনাম নে পৰঠা বনাম ঠিক নাই, যি বনাম খাই দিম আৰু।